নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা পনীৰৰ ৰেচিপি। খাবলৈ খুবেই সোৱাদ লগা হয় আৰু খুব সহজতে বনাব পাৰি। তাকে ভাবিলোঁ আপোনালোককো ৰেচিপিটো দেখুৱাম। আহকচোন তেন্তে মইনো কেনেধৰণে ৰেচিপিটো বনালোঁ আপোনালোকেও চাব। ৰেচিপিটোৰ বাবে মই লৈ লৈছোঁ এয়া পনীৰ, টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। পিঁয়াজ, এটা ডাঙৰ চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। আদা নহৰু পেষ্ট, বিলাহী পেষ্ট বনাই লৈছোঁ। ধনিয়া গুড়ি আধা চামুচ, জিৰা গুড়ি আধা চামুচ, জলকীয়া গুড়ি আধা চামুচ, নিমখ, হালধি আৰু কাজু 5টা। এতিয়া মই বনাবলৈ আৰম্ভ কৰোঁ। মই প্ৰথমতে এতিয়া পনীৰখিনি অলপ সময় ফ্ৰাই কৰি ল'ম। সেইবাবে কেৰাহী এখন গেছত পাতি লৈছোঁ। ইয়াত মই অলপ ৰিফাইন দি দিম। এইখিনি এতিয়া মই অলপ গৰম হ'বলৈ দিম। এয়া গৰম হ'ল। এতিয়া মই পনীৰ টুকুৰা টুকুৰকৈ ইয়াত দি দিম। এতিয়া মই ভাল ধৰণে ফ্ৰাই কৰি ল'ম। অলপ ৰঙচুৱা হ'লেই হ'ব, বৰ বেছি ফ্ৰাই কৰিবগৈ নালাগে। পনীৰখিনি ভজা হৈ গ'ল। এতিয়া মই এইখিনি কেৰাহীৰ পৰা কাঢ়ি ল'ম। এতিয়া একেখিনি তেলতে মই আলু ভাজি ল'ম। আলুখিনি মই প্ৰথমতে দেখুৱাবলৈ থাকি গ'ল। মই এটা ডাঙৰ চাইজৰ আলু টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এইখিনিও এতিয়া মই ইয়াতে অলপ ভাজি দিম। আলুখিনিও এয়া ভজা হৈ গৈছে। এতিয়া মই ইয়াৰ পৰা নমাই দিম তেলখিনি। এতিয়া মই আকৌ এখন কেৰাহী গেছত পাতি দিছোঁ। ইয়াত অলপ মিঠাতেল দিম। এতিয়া তেলখিনি গৰম হ'বলৈ দিম। ইয়াত মই এয়া গোটা জিৰা কেইটামান দিছোঁ। শুকান জলকীয়া এটা দিছোঁ। তেজপাত অকণমান, ইলাচি 2টা আৰু এই লং 2টা। এইখিনিও মই প্ৰথমতে দেখুওৱা নহ'লে। এতিয়া এইখিনি মই অলপ ভাজি ল'ম। এতিয়া মই ইয়াত এই কাটি লোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনিৰ লগতে মই এই আদা নহৰু পেষ্টখিনিও দি দিম। এইখিনি এতিয়া মই 5 মিনিটমান সময় ভাজিম।
5 মিনিট ভজা হৈ গ'ল। এতিয়া মই ইয়াত বিলাহীখিনি পেষ্ট বনাই লৈছিলোঁ যে এইখিনি ঢালি দিম। হালধি দিম, নিমখ সোৱাদ অনুযায়ী, জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি। এতিয়া এইখিনি মই 10 মিনিটমান সময় ভাল ধৰণে ভাজি লওঁ। এয়া মছলাখিনি ভাজি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰটো। এতিয়া মই ইয়াত পনীৰখিনি ঢালি দিম, লগতে আলুখিনিও ঢালি দিম। এতিয়া এইখিনি মই ইয়াত ভাল ধৰণে মিলাই লম। এতিয়া মই কাজুখিনি ইয়াত দি দিম। এনেকৈ সৰু সৰুকৈ ভাঙি লৈছোঁ কাজুখিনি, এতিয়া ইয়াত দি দিম। আৰু এগিলাচ গৰম পানী ইয়াত দি দিম। গৰম পানী দিলে খাবলৈ ভাল লাগে ঠাণ্ডা পানীতকৈ। এতিয়া এইখিনি 15 মিনিটমান সময় সিজিবলৈ দিম। এয়া মোৰ হৈ গ'ল পনীৰখিনি। আলুখিনিও ভাল ধৰণে সিজিলে। মই এতিয়া কেৰাহীৰ পৰা বেলেগ এটা বাচনত নমাই থ'ম। আৰু যদি ৰেচিপিটো চাই আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।